ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক ভালে আছে আৰু ময়ো ভালে আছোঁ। তো বহুদিন অহা নাছিলোঁ আপোনালোকৰ আগত, তো আজি আৰু আহিলোঁ আৰু আজি কেকৰ এটা ভিডিঅ' লৈ আহিছোঁ। আজি কেকটো কেনেদৰে বনাম তো আপোনালোকে চাই থাকক, ঠিক আছে? তো গোটেই স্কিপ নকৰাকৈ চাব এফালৰ পৰা কেনেদৰে বনাই আছোঁ কেকটো। তো ঠিক আছে, তো এতিয়া দেখাই আছোঁ আপোনালোকক। তো এতিয়া এইটো ঠাণ্ডা হৈ গৈছে, তো এতিয়া উলিয়াই আছোঁ। তো এনেদৰে উলিয়াই, আমাৰ ভণ্টি বনাই আছে দেই কেকটো, মই বনোৱা নাই আজি মানে। এতিয়া ওপৰৰখিনি সমান কৰি ল'ব। এতিয়া সমান কৰা হ'ল, এতিয়া 3 ভাগ কৰি ল'ব লাগিব এইখিনি। তো এতিয়া 3 ভাগ হ'ল। এতিয়া এইখন চাফা কৰি লৈছোঁ আৰু এতিয়া এইটো ওপৰত উঠাই লৈছোঁ আৰু ইয়াতে এনেকৈ দি দিম, আপোনালোকে চাই থাকক, দেখাই আছোঁ। আৰু আগত যিটো ভিডিঅ' আছিল, সেইটো কেকৰ ভিডিঅ', সেইটো গোটেইখিনি পূৰা কমপ্লিট দেখা হৈছে। তো স্পঞ্জটোৰ পৰা গোটেই ক্ৰীম কেনেকৈ লগাই বা কেকটো কেনেকৈ বনাইছোঁ, তো ইয়াতে অলপ আপোনালোকক গোটেই হেৰিটো মানে দেখুওৱা হোৱা নাই, স্পঞ্জটো দেখুওৱা নাই আৰু বাকী মানে গোটেইখিনি মানে ক্লিয়াৰ দেখুওৱা নাই। তো আগৰ ভিডিঅ'টো চালে আপোনালোকে গম পাব, কাৰণ বাৰে প্ৰতি এটা হেৰিকৈ দেখাই থাকিলে আপোনালোকে বৰ হ'ব, সেইটো কাৰণে তো অলপ দেখাই চাই আছোঁ। আৰু বাকী এইটো কেকৰ ডিজাইনটো বেলেগ হ'ব আৰু এইটো ৰাউণ্ড কেক হয়। তো দেখা পাইছে অলৰেডি আপোনালোকে ৰাউণ্ড কেক হ'ব বুলি। ক্ৰীম চুগাৰ চিৰাপ লগাই আছোঁ, এইটো চুগাৰ চিৰাপ লগাই আছে। চুগাৰ চিৰাপটো লগালে বেছি ছফ্ট হয়, সেইটো কাৰণে লগোৱা যায়। এইটো চাওক, হেৰিটো মোটা কিমানখিনি, স্পঞ্জটো কিমান মোটা ৰাখিছে এইটো চাই লওক। ইয়াতকৈ আৰু এটা ভাল প্লেট পায়, এইটো প্লেটত কি বুলি কয়, এইটো প্লেটত হা টাৰ্ণ টেবুল। ইয়াতকৈ এটা ভাল টাৰ্ণ টেবুল পায়। তো এইটো আমাৰ এইটো ষ্টাৰ্টিঙৰ পৰা এইটোৱে আছে, আৰু আপোনালোকে যদি বিচাৰে ইয়াতকৈ ভাল এটা টাৰ্ণ টেবুল লোৱাৰ কাৰণে, তেতিয়াহ'লে ল'ব পাৰে। ষ্টিলৰে না লোহাৰে কয়? সেইটো ষ্টিলৰ হ'ব চাগে, পাব আৰু আপোনালোকে সুধিলে পাব যদি আপুনি ল'ব বিচাৰে। কিন্তু আমাৰ এইটোৱে মানে ইউজ কৰা যায় আছে আৰু এতিয়ালৈকে মানে বেয়া হোৱা নাই, সেইটো কাৰণে আনাও নাই। বেয়া হ'লে সেইটো আমি লৈ আহিম আৰু সেইটো বেছি ভাল হয়। এইটো মানে চলি যায় আৰু সেইটোৱে আমি এনেকৈ চলাই আছোঁ আৰু। এতিয়া আমি এইটো স্কেপাৰ বুলি কয়, এইটো মানে কি কৰিব লাগিব, এনেকৈ দেখাই দিছোঁ, আপোনালোকে গমেই পাব, মানে ডিজাইন হয় আৰু এইটো এটা ডিজাইন, ধুনীয়া ডিজাইন। এনেকৈও ভাল লাগে কিছুমানকৈ, তো আমি এনেকৈ এইটো দি দিম। এইটো হৈ গ'ল, এতিয়া ফিনিচিংটো হ'ল, বাকী এতিয়া ডিজাইন হ'ব। এইটোৱে এনেকৈ চাফা কৰি ল'ব আৰু। এতিয়া আমি ডিজাইন দিম, তো ডিজাইন দিয়াৰ কাৰণে এইটো পাইপিং বেগটো লাগিব আৰু এইটো নজল লাগিব। এইটো লিফ নজল মানে পাতৰ, এইটো ৰ'জ নজল মানে গোলাপ ফুল বনাম, আৰু এইটো ষ্টাৰ নজল, তো এই ছাইডত মানে ডিজাইন দিম আৰু এইটো। আৰু তাৰপিছত এইটো ৰ'জ প্লেট, ইয়াতে গোলাপ ফুলটো বনাম, আৰু এইটো স্প্ৰে কালাৰ। তো এতিয়া দেখাই আছোঁ, এইটো এনেকৈ সোমাই দিব লাগিব। কেঁচিখনো ল'ব আৰু লগত, কেঁচি লাগি থাকে। ইয়াতে ছাইডৰ বৰ্ডাৰটো আঁকি দিম চিম্পুলকৈ, ৰ'জ নজলটো লৈ। নহয়, ষ্টাৰ নজলটো যে উল্টা পুল্টা হৈ যায়, মানে মই নবনাওঁ যে, ভণ্টিয়ে বনাই, সেইটো কাৰণে।
কিন্তু যিবিলাকে নতুনকৈ আৰম্ভ কৰে সেইবিলাকৰ কাৰণে ভাল হয়, কাৰণ চিম্পল ডিজাইন, ইমান টাফ নহয়। ৰজটো বনালে যিটো মানে হেৰিটো আৰু গোলাপ ফুলটো, তাৰে নজলটো এনেকুৱা থাকে, তাৰমানে ওপৰৰ ফালে অলপ সৰু আৰু ইফালে অলপ ডাঙৰ থাকে তলফালে। তো যিখিনি মানে সৰু চাইজটো ওপৰ ফালে লৈ কেনে এই প্লেটটো এনেকৈ এনেকৈ ল'ব। তো এতিয়া হৈ গ'ল। তো ইয়াতে এতিয়া কালাৰ দিম, স্প্ৰে কালাৰ। তো ইয়াতে যি কালাৰ দিয়ে আপোনাৰ নিজৰ ইচ্ছামতে দিব পাৰে, য়েল্লো দিয়ে, ৰেড দিয়ে, অৰেঞ্জ দিয়ে, ব্লু দিয়ে, সেইটো মানে দিব পাৰে। আৰু ৰজ হ'লে যে ৰঙাই হ'ব সেইটো নহয়, যেনেকুৱা কালাৰ থাকে মানে যেনেকুৱা ইচ্ছা সেনেকুৱা দিব পাৰে আৰু। তো এতিয়া হৈ গ'ল, কি ধুনীয়া হৈছে হেৰিটো, ৰজটো। তো এইটোও হ'ল ৰঙা। ইয়াতে আমি 3টা ফুল দিম, চিম্পলকৈ বনাম, তো এনেকৈ 3টা ফুল দিম। হৈ গ'ল 3টা ফুল। এতিয়া নামটো লিখিম। এতিয়া এইখিনি পাতৰ কাৰণে মিক্স কৰি লৈছোঁ, কালাৰ আৰু ক্ৰীমৰ লগত একেলগে। এতিয়া পাতটো বনাম, আৰু পাতটোৰ কাৰণে আৰু যিটো মানে পাইপিং বেগ আছিল, সেই পাইপিং বেগত যিটো নজল আছিল, লিভ নজলটো, সেইটো সোমাই লৈছে। আৰু তাৰপিছত এতিয়া বনাই দিব। তো কেকটো হ'ল, কেকটো দেখাত কেনেকুৱা হৈছে জনাব। চিম্পল হয়, নতুন মানুহে ধুনীয়াকৈ ইজিলি বনাব পাৰিব। তো চাই লওক। তো এতিয়া ইয়াতে যাৰ যি নাম ইয়াতে লিখিলে হ'ল, আৰু হেপী বাৰ্থডে বা কিবা বেলেগ, তো এনেকৈ লিখিলে হ'ব। তো হৈ গ'ল কেকটো। কেনেকুৱা হ'ল জনাবচোন আপোনালোকে কেকটো। চিম্পলকৈ বনাইছোঁ, আৰু চবে ট্ৰাই কৰিব পাৰিব এইটো। তো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব, ঠিক আছে। তো এতিয়া বাই বাই।